সন্ধানৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আমি কিদৰে ঘৰতে বহি পিএফ একাউণ্টত ভুল হৈ থকা আপোনাৰ নাম, ঠিকনা, জন্ম তাৰিখ, ফটো আদিবোৰ অতি সহজতে অনলাইনৰ জৰিয়তে মোবাইল বা কম্পিউটাৰত শুধৰাই ল'ব পাৰিব বা চেঞ্জ কৰিব পাৰিব সেই বিষয়ে। আপোনাৰ ভুল হৈ থকা প্ৰফাইল ডিটেইলছ চেঞ্জ কৰোঁতে যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই যথাসম্ভৱ আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু যদি আপুনি এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল অপশ্যনটো চিলেক্ট কৰি দিব, যাতে এই চেনেলটোত দিয়া আপোনাৰ প্ৰয়োজনীয় তথ্যসমূহ আপুনি যথাসময়ত পাই থাকে। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। পিএফ একাউণ্টৰ আপোনাৰ ভুল হৈ থকা প্ৰফাইল ডিটেইলছখিনি চেঞ্জ কৰিবলৈ আমি প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি তাত EPFO লিখি চাৰ্চ কৰিম। এতিয়া আমি ইয়াত EPFO লিখি লওঁ, এণ্টাৰ কৰি দিছোঁ। লগে লগে চাওক এইটো পেজ খোল খাই আহিব। ইয়াত লিখা আছে www.epfindia.gov.in। ইয়াত ক্লিক কৰি দিম। এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন ইণ্ডিয়াৰ এই পেজটো অপেন হৈ যাব আৰু এই ছাৰ্ভিচত আহি ফৰ এমপ্লয়ী ক্লিক কৰি দিম। ফৰ এমপ্লয়ীত ক্লিক কৰি দিয়াৰ লগে লগে চাওক ইয়াত মেম্বাৰ্ছ UAN অনলাইন ছাৰ্ভিচ, ইয়াত এতিয়া ক্লিক কৰি দিম। লগে লগে এই পেজটো অপেন হৈ যাব আৰু ইয়াত লিখিব লাগিব আপোনাৰ UAN নাম্বাৰটো। আপোনাৰ UAN নাম্বাৰটো আপুনি আপোনাৰ চেলাৰী শ্লিপত পাই যাব, নাইবা আপোনাৰ এমপ্লয়াৰৰ পৰা আপুনি কালেক্ট কৰিব লাগিব। আপোনাৰ UAN নাম্বাৰটো ইয়াত লিখি লওক। মই ইয়াত মোৰটো লিখি লৈছোঁ। ইয়াত পাছৱৰ্ডটো লিখি ল'ব আৰু ইয়াত কেপচাটো এণ্টাৰ কৰি দিব। এতিয়া চাইন ইনত ক্লিক কৰি দিম। লগে লগে এই পেজটো খোল খাই আহিব আৰু ইয়াৰ লেটাৰত ক্লিক কৰি দিম। ইয়াৰ পিছত পেজখন লগে লগে এনেকৈ অপেন হৈ আহিব আৰু ইয়াত চাওক মেম্বাৰ্ছ প্ৰফাইল লিখা আছে। মেম্বাৰ প্ৰফাইলছত আপোনাৰ সকলোখিনি ডিটেইলছ দিয়া আছে আৰু এই প্লাছ চিনটোত ক্লিক কৰিলে আপোনাৰ গোটেইখিনি ডিটেইলছ দেখা পাব। ইয়াত আপুনি চাই লওক আপোনাৰ কোনখিনি ভুল হৈ আছে। UAN নাম্বাৰ, নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, আধাৰ, পেন নাম্বাৰ, বেংক একাউণ্ট, মোবাইল নাম্বাৰ, ইমেইল। যদি কিবা এটা ভুল হৈ আছে তেন্তে আপুনি এই পেঞ্চিলৰ চিনকেইটাত ক্লিক কৰি চেঞ্জ কৰিব পাৰিব। ইয়াৰ উপৰিও প্ৰফাইলৰ ডিটেইলছ চেঞ্জ কৰিবলৈ আৰু এটা অপশ্যন পোৱা যায়। ইয়াত ভিউত গৈ আমি প্ৰফাইলত ক্লিক কৰি দিম। লগে লগে এনেকুৱা এটা পেজ অপেন হৈ আহিব আৰু ইয়াত চাওক আপোনাৰ সম্পূৰ্ণখিনি ডিটেইলছ ওলাই পৰিছে। আপোনাৰ যদি কিবা ভুল হৈ আছে তেন্তে আপুনি যদি শুধৰাব বিচাৰিছে ইয়াতে আপুনি এই পেঞ্চিল কেইডালত ক্লিক কৰি ভুল হৈ থকা অপশ্যনটো আপুনি শুধৰণি কৰিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব, প্ৰফাইলত আপোনাৰ নাম আৰু যদি ডেট অফ বাৰ্থ চেঞ্জ কৰিব বিচাৰিছে তেন্তে আপুনি চেঞ্জ কৰা ডিটেইলছখিনি যাতে আধাৰ কাৰ্ডৰ লগত মিলি থাকে। আৰু আধাৰ কাৰ্ড যদি আপুনি PF একাউণ্টৰ সৈতে লিংক নাই কৰোৱা তেন্তে ইয়াৰ পৰা আপুনি লিংক কৰাৰ অপশ্যনটো পাই যাব। এতিয়া প্ৰথমে আহিছোঁ ফটোখন কেনেকৈ চেঞ্জ কৰিম। এতিয়া এই চেঞ্জ ফটোত ক্লিক কৰিম। ইয়াত চাওক ব্ৰাউজাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটোখন চিলেক্ট কৰিব পাৰিব, কিন্তু ফটোখন আপুনি কাম কৰি থকা ডিভাইচটোত থাকিব লাগিব আৰু ফটোখন কেনেকুৱা হ'ব লাগিব ইয়াত লিখি দিছে। আপোনাৰ ফটোখন 3.5 × 4.5 cm হ'ব লাগিব, মানে পাছপোৰ্ট চাইজ হ'ব লাগিব, লগতে স্পষ্ট হ'ব লাগিব আৰু 200 KBতকৈ কম হ'ব লাগিব। আৰু এই ৰিকুৱাৰমেণ্টৰ চাইজ অনুযায়ী মই ফটো এখন বনাই থোৱা আছে। আৰু যদি আপুনি ফটো এখন ৰিচাইজ কৰিব নাজানে তেন্তে তাৰ ওপৰত মই এটা ভিডিঅ' বনাই থোৱা আছে। তাৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু ভিডিঅ'টো চাই আপুনি ফটো এখন ৰিচাইজ কেনেকৈ কৰিব লাগে জানিব পাৰিব। এতিয়া ব্ৰাউজত ক্লিক কৰোঁ। তাৰ পাছত মই এই ডাউনলোডত যাওঁ। ডাউনলোডত মই ফটোখন ৰিচাইজ কৰি পিনে থোৱা আছে। ইয়াত ক্লিক কৰি ইয়াত অ'পেন কৰি দিম। অ'পেন কৰি দিয়াৰ লগে লগে চাওক ইয়াত ফটোখন আহি গ'ল আৰু ইয়াত চাওক লিখা আছে প্ৰিভিউ। প্ৰিভিউত আপুনি ক্লিক কৰি ফটোখন ডাঙৰ বা সৰু কৰিব পাৰিব। এতিয়া প্ৰিভিউত ক্লিক কৰি দিম। প্ৰিভিউত ক্লিক কৰাৰ লগে লগে এই আপলোড ফটোগ্ৰাফ আহি যাব আৰু আপলোডত ক্লিক কৰি দিম। আৰু ইয়াত এটা পপ আপ আহিছে, আৰ ইউ চিয়'ৰ টু আপলোড প্ৰিভিউ ফটোগ্ৰাফ। ইয়াত অ'কেত ক্লিক কৰি দিম আৰু লগে লগে আপলোডিং প্ৰচেছটো আৰম্ভ হৈ যাব। ফটোখন আপলোড হ'বলৈ 20 পৰা 30 ছেকেণ্ড সময় লাগিব পাৰে। তাৰপিছত আপোনাৰ ফটোখন আপলোড হৈ যাব আৰু ইয়াত আপোনাৰ ফটোখন আপুনি দেখিবলৈ পাব। এতিয়া ইয়াত মোৰ নামটো মই চেঞ্জ কৰিব বিচাৰিছোঁ, গতিকে ইয়াত ক্লিক কৰি দিম। এতিয়া ইয়াত মই মোৰ নিজৰ নামটো চেঞ্জ কৰিম। চেঞ্জ কৰিবলৈ এই পেঞ্চিলডালত ক্লিক কৰি দিম। লগে লগে এনেকুৱা এটা পেজ খোল খাই আহিব আৰু ইয়াত চাওক আপুনি দুটা অপশ্যন দেখিবলৈ পাইছে, এভেইলেবল ডিটেইলছ আৰু চেঞ্জেছ ৰিকুৱেষ্ট। এভেইলেবল ডিটেইলছ হৈছে আপোনাৰ PF একাউণ্টত আপডেট হৈ থকা ডিটেইলছখিনি। যদি আপোনাৰ ডেট অফ বাৰ্থ, নাম, জেণ্ডাৰ আদি কিবা ভুল হৈ আছে তেন্তে ইয়াত দেখিবলৈ পাব। আৰু চেঞ্জেছ ৰিকুৱেষ্টত আপোনাৰ সেই ভুল হৈ থকা নাম বা ডেট অফ বাৰ্থ, জেণ্ডাৰ যিটোৱে আপোনাৰ ভুল হৈ আছে ইয়াত শুদ্ধকৈ আধাৰ কাৰ্ডৰ মতে লিখি দিব লাগিব। ইয়াৰে আপুনি যিকোনো এটা অপশ্যন চেঞ্জ কৰিবলৈ গোটেইকেইটা অপশ্যন শুদ্ধকৈ লিখিব লাগিব। এটা লিখি আনটো এৰি দিওঁ বুলি ক'লে নহ'ব। আৰু এতিয়া ইয়াত ক্লিক কৰি আপোনাৰ এমপ্লয়াৰ চিলেক্ট কৰি লওক
আৰু এই বক্সটোত ক্লিক কৰি আপডেটত ক্লিক কৰি দিম আপডেটত ক্লিক কৰাৰ লগে লগে আকৌ এনেকুৱা এখন পেজ ওপেন হৈ আহিব ইয়াত চাওক ইয়াত সুধিছে যে আপুনি চেঞ্জ কৰা ডিটেইলছ খিনি আপডেট কৰিবলৈ ৰেডি নে ইয়াত আপোনাৰ ডিটেইলছ খিনি আপুনি ভালদৰে চাই লওক আৰু ইয়েছত ক্লিক কৰি দিয়ক আৰু এনেকুৱা এখন পেজ খোল খাব লগতে লিখা থাকিব your details successfully saved মানে আপোনাৰ ডিটেইলছ খিনি সাকসেসফুলি আপলোড কৰা হৈ গৈছে যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ